98 mời নম্বৰটো মাৰিবই জানো মই আটাচুৰ উদ্যোগত 16 বছৰ ধৰি বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু সন্মিলন পহিলা বহাগত ঐতিহাসিক ৰংঘৰ বাকৰিত অনুষ্ঠিত হৈ আহিছে। আটাচুৰ এসময়ৰ মুখ্য উপদেষ্টা দামচাও অচিডি চেতিয়া আজি আমাৰ মাজত নাই। অচিডি চেতিয়াৰ নেতৃত্বতে এই ৰংপুৰৰ এই পহিলা বহাগৰ ৰঙালী বিহু ইয়াতে ৰংঘৰত হৈছিল আৰম্ভ হৈছিল আৰু এতিয়া পৰৱৰ্তী সময়ত বসন্ত গগৈ নেতৃত্বত আটাচুৰ শিৱসাগৰ জিলা সমিতিয়ে এই পহিলা বহাগৰ বিহু উদযাপন কৰিব। এতিয়া আহোমৰ সৰ্বশ্ৰেষ্ঠ স্বৰ্গদেউ ৰুদ্ৰসিংহই বিহুক ৰূপহী পথাৰত ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল আৰু এই ৰংঘৰ নিৰ্মাণ কৰা হৈছিল আৰু অলপ সময়ৰ পাছতে আহোম ৰাজপ্ৰসাদ তলাতল ঘৰৰ পৰা ৰংঘৰৰ কাষৰ তলাতল ঘৰৰ পৰা প্ৰতীকী স্বৰ্গদেউক হাতীৰ ওপৰত বহুৱাই আদৰি অনা হ'ব। প্ৰতীকী স্বৰ্গদেউক দা ডাঙৰীয়া সহিতে আদৰি আনিব তলাতল ঘৰৰ পৰা ৰংঘৰ বাকৰিলৈ আৰু ৰংঘৰ বাকৰিত প্ৰতীকী স্বৰ্গদেউ আৰোহণ কৰিব ৰংঘৰৰ ওপৰত।
আৰু তাৰ পৰা সৰ্গত প্ৰতিকে সৰ্গতে নিৰ্দেশ দিব পহিলা বহাগৰ বিহু আৰম্ভ কৰিবলৈ। এনেদৰে আহোম আটাচুৰ উদ্যোগত 16 বছৰ ধৰি ঐতিহাসিক ৰংঘৰ বাকৰিত আমি বিহু উদযাপন কৰি আহিছোঁ। ৰংপুৰ ৰঙালী বিহুৰ উদযাপন সমিতিৰ উদ্যোগত আমি প্ৰতি বছৰে ৰংঘৰ বাকৰিত বহাগ বিহুটো বৰ উলহ-মালহেৰে অনুষ্ঠান কৰিছোঁ। প্ৰতি বছৰে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়স্থলী হিচাপে ৰংঘৰ বাকৰিটো আমি ব্যৱহাৰ কৰি আহিছোঁ আৰু এইটো এটা ঐতিহাসিক স্থান। ইয়াৰ পৰা অসমীয়া জাতিৰ পীঠস্থান বুলি আমি ক'ব লাগিব। গতিকে ইয়াৰ পৰা আমি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকক বহাগ বিহুৰ আমি শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। অলপ সময়ৰ পাছতে আমাৰ তলাতল ঘৰ প্ৰাংগণৰ পৰা ঐতিহাসিক ৰংঘৰ বাকৰিলৈ প্ৰতীকী স্বৰ্গদেউক লগত লৈ এটা সাংস্কৃতিক শোভাযাত্ৰা হ'ব। স্বৰ্গদেৱে ৰংঘৰ বাকৰিত ৰংঘৰত উঠাৰ পিছতেই বিহু আৰম্ভ কৰিব বুলি ক'ব আৰু বিহু আমাৰ ইয়াত আৰম্ভ হ'ব। আৰু প্ৰতিষ্ঠা কালৰ পৰা আজিলৈকে বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু উদযাপন সমিতিৰ প্ৰাক্তন সভাপতি দামচাও অশ্বিনী কুমাৰ চেতিয়া ডাঙৰীয়াৰ সুৰণিত আজি অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। লগতে আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা দামচাও জয়ন্ত সন্দিকৈৰ সুৰণি এই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। গতিকে অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল বিহু বলীয়া ৰাইজ আছে, অসমীয়া ৰাইজে সকলোকে ৰংঘৰ বাকৰিলৈ আমি আপোনালোকৰ মাধ্যমেৰে নিমন্ত্ৰণ জনাইছোঁ।